আজি দিনৰ ভাত সাজ আমি বাহিৰতে ৰান্ধিলোঁ সৰিয়হৰ লগত চিতল মাছ ৰান্ধিছিলোঁ আচলতে মাছ কালি ৰাতিয়ে আনিছিলে ধুন্তিয়ে কিন্তু খোৱাহে নহ'ল বৰ বেছি ৰাতি হ'ল কাৰণে আৰু প্ৰথমতে এতিয়া ধুনীয়াকৈ মাছখিনিত হালধি সানি লৈছোঁ ভাবিছোঁ আজি বাহিৰত ৰান্ধিম যিহেতু আমাৰ কিটচেনটোত বৰ বেছি পোহৰ নহয় ভিডিঅ' কৰিম বুলি ভাবিছোঁ সেয়েহে বাহিৰত ভাল লাগিব পোহৰ হৈ থাকে তাতে আকৌ জুইত ৰন্ধাটো সোৱাদো বৰ বেছি নহয় জানো পোহৰ সোৱাদ লগা হয় সেয়ে ভাবিছোঁ বাহিৰত ৰান্ধিম আৰু বাহিৰত ৰান্ধিম যেতিয়া যোগাৰটো কৰিবই লাগিব এইফালে চৌকা বনাইছে ধুন্তিয়ে দেখিছে নাই কি ধুনীয়া চৌকাটো এংগেল দি পেলাই বনাইছে সেইফালে ধুন্তিয়ে আকৌ চৌকা বনাই থাকোঁতে এইফালে বোলো মছলাখিনি যোগাৰ কৰি লওঁ এইফালে দি দিছোঁ গোটা ধনিয়া গোটা জিৰা শুকান জলকীয়া আৰু গুটি জালুক দি ধুনীয়াকৈ মছলাখিনি বনাই লওঁ আজি ভাবিছোঁ একদম মছলা সৰহকৈ দি বনাম কিন্তু পাউডাৰ মছলা আকৌ ব্যৱহাৰ নকৰোঁ এইফালে একেটা বাটিতে দি দিছোঁ সৰিয়হ বিলাহী সেইখিনিও মানে পেষ্ট কৰি ল'লোঁ আৰু এতিয়া এটা এটাকৈ ধুনীয়াকৈ উলিয়াই আছোঁ বস্তুবোৰ টেবুলখন কি ধুনীয়া দেখিছে নাই এয়া মাছ তাৰপৰা এইখিনি আৰু মছলা কি লাগে সকলোবোৰ যোগাৰ কৰি লৈছোঁ এতিয়া আৰু বনোৱাৰহে কথা এয়া চৌকাটো যদিও মানে তৎক্ষণাতে যোগাৰ কৰা কিন্তু বৰ ধুনীয়া হৈছে দেখিছেনে কেৰাহীখন ধুনীয়াকৈ খাপ খাই গৈছে আৰু এতিয়া কেৰাহীত তেল ঢালি মাছখিনি ফ্ৰাই কৰি লওঁ মাছখিনি ফ্ৰাই মই মানে বহুত বেছি কৰকৰীয়াকৈ ফ্ৰাই নকৰোঁ যিহেতু সৰিয়হৰ লগত ৰান্ধিম মই মানে হাফ ফ্ৰাই কৰি সৰিয়হত দিলে খাবলৈ বহুত বেছি ভাল হয় এইফালে দেখিছেনে ইমানখিনিয়ে ফ্ৰাই কৰিম এইখিনি ফ্ৰাই হৈ গৈছে এতিয়া আকৌ উলিয়াই লৈছোঁ প্লেটখনত এই প্লেটখন যিখন প্লেটত মই কেঁচা মাছ লৈ আহিছিলোঁ সেইখনতে উলিয়াই লৈছোঁ আপোনালোকে নাভাবিব দেই ইমান লেতেৰি বুলি আচলতে ভিতৰলৈ অহা যোৱা কৰি থাকিবলৈ মন যোৱা নাই আৰু এতিয়া দি দিছোঁ ইয়াত গোটা মছলাখিনি তেজপাত তাৰপিছতে দি দিছোঁ শুকান জলকীয়া দুটা লং এটা ইলাচি এটা এনেকৈ দি দিছোঁ আৰু তাৰপিছত এতিয়া যিখিনি মছলা মই পিচি ৰাখিছিলোঁ সেই মছলাখিনিও দি দিছোঁ আৰু কি হয় বাহিৰত খাম বুলি ভাবিলে মানে খাবলৈ ভাল হয় কিন্তু বহুত কষ্ট হয় দেই চৌকাটো বনাওঁতে কিমানখিনি সময় লৈছে আৰু বস্তুবোৰ অনা নিয়া কৰাটো আছেই মানে আজি মই কৈ গৈছোঁগৈ যে না আজিৰ পৰা নাৰান্ধো আৰু দেই ভিতৰতে ৰান্ধিম ৰান্ধাৰ উঠিলেও উঠিব একো নাই খাবলৈ সোৱাদ নহ'লেও নহ'ব আৰু এতিয়া দি ল'লোঁ ইয়াতে হালধি নিমখ জোখমতে তাৰপিছত এতিয়া অলপ দেৰি ভাজি মই এতিয়া সৰিয়হখিনি ভাজি লোৱাৰ পাছতে এতিয়া দি দিছোঁ পানী অকণমান আৰু এড কৰিলোঁ ইয়াতে দি দিছোঁ এতিয়া যিকেইটা মাছৰ পিচ মানে কাঢ়ি ৰাখিছিলোঁ সেই মাছৰ পিচকেইটা দি দিছোঁ দেখিছেনে কিমান ধুনীয়া হৈছে ইয়াৰ কালাৰটো একদম তেলখিনি ওপৰলৈ আহি গৈছে এয়া এতিয়া গোটেই পিচ দি পেলাই ইয়াতে লাষ্টত দি দিছোঁ কেঁচা জলকীয়া 4টা ইয়াৰ মানে কেঁচা জলকীয়াৰ পৰা গোন্ধটো আহে যে বহুত ভাল লাগে মই মানে এনেকৈ ৰান্ধিলে কেঁচা জলকীয়া দিওঁৱেই শেষত দিওঁ গোটাকৈ তাৰপৰা এতিয়া আৰু সেয়া সিজি গ'ল দেখিছে নহয় এতিয়া দি দিছোঁ ধনিয়া পাত একদম গোন্ধটো কি ধুনীয়া আহিছে আৰু দেখাটো ধুনীয়া হৈছে দেখিছে নহয় এইখিনি অকণমান ঠাণ্ডা হোৱাৰ পাছত কিন্তু খাবলৈ বেছি ভাল হয় এয়া দেখিছে এইখিনি আপোনালোকেও এনেকৈ ৰান্ধি খাই চাব পাৰিব